Hello everyone, welcome back to my YouTube channel. My channel অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত মই ভালে আছো। আজি 2 জুলাই মানে মোৰ বাৰ্থডে বুলি বিশেষ একো সেলিব্ৰেশন কৰা নাই, বিশেষ একো নাই তেনেকুৱা স্পেশাল। মানে মোৰ গাটো অকনমান বেয়া, জ্বৰ চৰ্দি কাহ হেবিলাক হৈ আছে, এটো কাৰণে একো কৰিবলৈ মনো যোৱা নাই আৰু আপোনালোকেতো জানেই গা বেয়া হৈ থাকিলে একো কৰিবলৈও মন নাযায়, কতো যাবও মন নাযায়। কিন্তু এও বাৰে বাৰে জোৰ কৰি আছে যে ওলাই যাওঁ বলা, অকনমান ওলাই গলে মনটোকে ভাল লাগিব, সেইটো কাৰণে ওলাই যাবলৈ লৈছো। আৰু এই ভিডিওটোৰ জৰিয়তে মোক বাৰ্থডে উইশ কৰা সকলোকে বহুত বহুত ধন্যবাদ জনাইছো। দোৱা কৰিব মোৰ আহিবলগীয়া দিনবোৰ যাতে ভাল হয়, সুখৰ হয়। আৰু আমি যাম বুলি ভাবিছো ধুলিয়াপাৰৰ ফালে এখন ৰিজৰ্টখনলৈ মই আজিলৈকে গৈ পোৱা নাই। বহুত ভিডিও বা ফটোজতো মই ইমান দেখা নাই, এও বিচাৰি সাৰ্চ কৰি ৰিজৰ্টখন বিচাৰি পালেগে, যাওঁ বুলি ওলাইছো। আমিনো তাত কি দেখো বা ৰিজৰ্টখনো আপোনালোকক দেখাম, কি খাওঁ, বাৰ্থডেটো কেনেকৈ দুইজনে সেলিব্ৰেট কৰো, সকলোখিনি ভিডিওটো দেখাই যাম। আশা কৰো ভিডিওটো চাই সকলোৱে ভাল পাব আৰু ভিডিওটোত সকলোৱে মৰম দিব। ৰ'ব আপোনালোকক মই দিয়া মানে মানুহজনে দিয়া বাৰ্থডে গিফ্টটো দেখাইছো। এইটো এইযোৰ হৈছে ইয়াৰিংছ, এয়া এইযোৰ ইয়াৰিংছ আৰু এইজাল হৈছে নেক পিচ। ভাল লাগিছেনে বাৰু? মোৰ কিন্তু বহুত পচন্দ হৈছে দেই, আৰু বহুত লাইট ৱেইট আৰু দেখিবলৈ বহুত বেছি গৰ্জিয়াছ। আপোনালোকে ফটোত কেনেকুৱা দেখিছে নাজানো, কিন্তু ফটোতকৈ ৰিয়েলত মই বেছি ধুনীয়া দেখিছোঁ। আৰু এইটো তেওঁ মোক ছাৰপ্ৰাইজ দিলে, মানে তেওঁ অৰ্ডাৰ দিছে বুলি মই গম নাপাওঁ। মই মোবাইলত চাই থকা দেখিছিলে, তাৰপৰা তেওঁ চাই থৈ দিলে, তাৰপৰা মনে মনে অৰ্ডাৰ দিলে। বহুত বেছি পচন্দ লাগিছে মোৰ। এয়া এইফালে মই ওলাই ৰেডি হৈ গ'লোঁ আৰু মানুহজনো ওলাই আছে। আমি প্ৰায় 5:30 মান বজাত ওলাই গৈছিলোঁ। 5:30 মান বজাত গৈছিলোঁ যদিও গৰম দিন কাৰণে ৰ'দ দিয়ে আছিল। এইফালে এয়া চাওকচোন দিখৌ নৈৰ পাৰটো। আমি গৈছিলোঁ হাতীপুখুৰৰ ফালেদি। সূৰ্য অস্ত যোৱা এই সময়কণ যে বহুত বেছি ভাল লাগে, আৰু সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' কৰি ৰাখোঁ। এয়া আমি গৈ আছোঁ। এয়া এইফালে দেখিছেনে উইংছ অফ হাজৰিকা, এৰোপ্লেন এখন আনি যে কিবা ৰেষ্টুৰেণ্ট বনাবলৈ থৈছিল, এয়া কাম চলি আছে তাৰো। তাৰ অলপ ওচৰতে প্ৰায় ফ্ৰণ্টতে আছে আমি যোৱা ৰিজৰ্টখন। সেয়া দেখিছেনে, দূৰৰ পৰাই দেখিয়ে বহুত ধুনীয়া লাগিছিল ৰিজৰ্টখন। আমি ৰিজৰ্টখনৰ ফালে গৈ আছোঁ আৰু ইতিমধ্যে 6টা মান বাজিছিল যদিও গৰম দিন কাৰণে পোহৰে হৈ আছিল। আৰু অকণমান আমি পিছবেলা সেইটো কাৰণে ওলাই আহিছোঁ, কাৰণ গৰম দিনত ওলাই আহিবলৈ ভাল নালাগে গৰমৰ কাৰণে। এয়া আমি পালোহি ৰিজৰ্টখন। এইফালে এয়া চাওকচোন ৰিজৰ্টখনৰ এম্বিয়েন্সটো ইমান বেছি ধুনীয়া, আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাওঁ বলক। এইফালে সেয়া চাওকচোন কটেজকেইটা, দূৰৰ পৰা দেখিয়ে বহুত ধুনীয়া লাগিছিল। ভিতৰতনো কেনেকুৱা দেখিবলৈ বা তাৰ পৰিৱেশটো কেনেকুৱা আপোনালোককো দেখাওঁ বলক। এইফালে এয়া চাওকচোন ৰিজৰ্টখনৰ প্ৰথম সোমায়েই মেইন এম্বিয়েন্সটো, মানে এইখন ৰেষ্টুৰেণ্ট টাইপত বনাইছে। চাওকচোন ইয়াৰ ইণ্টেৰিয়ৰটো ইমান বেছি ধুনীয়া, লাইটিংটো বহুত বেছি ধুনীয়া, ফটোজ যে কেনেকুৱা ধুনীয়া আহিছিলে। তাৰ পাছত ইয়াৰ পোনে আছে কটেজবিলাক। আমি সুধিলোঁ যে কটেজ আগতীয়াকৈ বুক কৰিব লাগিব নি, মানে প্ৰি বুক কৰিব লাগিব নি বুলি সুধিলোঁ, তেওঁলোকে নালাগে বুলি ক'লে। সেইটো কাৰণে আমি কটেজৰ ফালেই গৈ আছোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, শান্ত সেউজীয়া আছিল, একদম মানে গৈ থাকোঁতেই কিবা এটা ভাল লাগি গৈছিল।
আমি দুইজনে ভাল লগা এটা কটেজ চইচ কৰিলোঁ আৰু কেইটামান কটেজততো মানুহ আছিলেই তাত আমি সোমালোঁ আৰু খানাটো অৰ্ডাৰ দিলোঁ এয়া মই মেনু চাই আছোঁ কি খাম কি নাখাম বুলি মানুহজনৰ লগতো পাতি আছোঁ কি খালে ভাল হয় যিহেতু আমি দুপৰীয়া ভাত খাইছিলোঁহে 3টামান বজাত আৰু 5:30টামান বজাত ওলাই আহিলোঁৱেই সেইটো কাৰণে ভাবি আছোঁ কি খালে ভাল হয় কাৰণ ভোক লাগি নাথাকিলে এনেই ইমান বেছি একো খাবলৈও মন নাযায় আৰু এনেও মোৰ গাটো বৰ এটা ভালো লাগি থকা নাছিলে এয়া হৈছে ৰিজৰ্টখনৰ ভিউ চাওকচোন ইমান ধুনীয়া এইফালে তাততো ৰেষ্টুৰেণ্ট টাইপৰে আছে অথনি মই ভিডিঅ' দেখাইছিলোঁ যে আৰু ইয়াত কটেজ আছে ইমান ধুনীয়া কটেজবিলাক চাওকচোন আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু সেইফালে এয়া চাওকচোন ইয়াত চুইমিং পুলো আছে মানুহবিলাকে চুইম কৰিবলৈ আহিম বুলি ভাবিলেও চুইম কৰিবলৈ আহিব পাৰে ইয়াত চাওক বহুত সৰু ল'ৰা ছোৱালী আহিছে চুইমিং কৰিবলৈ ভাবিলোঁ আপোনালোকক চুইমিং পুলটো ওচৰৰ পৰা দেখাওঁ আমি সেইটো কাৰণে চুইমিং পুলটোৰ ওচৰলৈ আহিলোঁ বহুত ল'ৰা ছোৱালীয়ে ইয়াত চুইমিং কৰি আছে আৰু কিছুমান আহি গ'লো আমি যিহেতু অহা অকণমান টাইম হ'ল বহুত আছিলে তাত চুইমিং কৰি থকা মানুহ কমাৰ কাৰণেহে আমি ভাবিলোঁ দেখুৱাওঁ আপোনালোকক চুইমিং পুলটো এইফালে এয়া ক'ৰবালৈ গ'লেতো ফটোটো মেণ্ডেটৰী এইফালে মানুহজনে মোক পূৰা ফটো মাৰি দিছে ময়ো তেওঁক ফটো মাৰি দিব খুজিছোঁ কিন্তু তেওঁ আকৌ নিজে নেমাৰে মোকে মাৰি আছে ফটো হ'লেও বাৰু দুই এখন মাৰি দিলোঁ ইমান তেওঁ ফটো মাৰি ভাল নাপায় মই যিমান ফটোকৈ পাগল হৈ যাওঁ তেওঁ ইমান ফটোৱে নেমাৰে অকল মোক কৈ থাকে এনেকৈ পজ দিয়া তেনেকৈ পজ দিয়া ফটো মাৰি দিওঁ এইফালে এয়া আমি খানাটো অৰ্ডাৰ দিলোঁ আমি অৰ্ডাৰ দিছিলোঁ মিল্ক টি মাঞ্চুৰিয়ান চিকেন হাক্কা নুডলছ আৰু এটা পনীৰ ৰোল তেওঁ পনীৰ ৰোলটো খাব আৰু মই নুডলছ খাম এয়া খানাটো আহি পালেহি খানাটো দেখাতটো টেষ্টি যেনে লাগিছে আৰু স্মেলটো বহুত ধুনীয়া আহিছিল খানাৰ খাই পিনে আপোনালোকক জনাম দেই কেনেকুৱা লাগিছে Dia apa deh?
খানা ৰিভিউটো কেনেকুৱা লাগিলে খাই মজা খানাটো বহুত বেছি টেষ্টি বহুত বেছি ধুনীয়া প্ৰাইচটো চাই পিনে কোৱান্টিটিও বহুত বেছি দিছে আমিতো প্ৰায় খাবই নোৱাৰিলোঁ ইমান বেছিকৈ দিছে খানাটো বহুত বেছি ভাল বহুত বেছি টেষ্টি আপোনালোকেও এই ৰিজৰ্টখনলৈ আহিব পাৰে ৰিজৰ্টখন ক'ত আছে লোকেশ্যনটো কৈ দিয়কচোন গুগল মেপত আপোনালোকে মাৰি চাব এলপাইন ৰিজৰ্ট বুলি উইংছ অফ হাজৰিকাৰ ফ্ৰণ্টতে আছে আপোনালোকেও আহিব আমাৰ খাই বৈ হৈ মানে ইতিমধ্যে আন্ধাৰেই হৈছিল সেইটো কাৰণে ভাবিলোঁ আপোনালোকক ৰিজৰ্টখনৰ নাইট ভিউটো দেখাওঁ দিনত যেনেকৈ ধুনীয়া লাগিছিলে পৰিৱেশটো তেনেদৰে ৰাতিৰ পৰিৱেশটো ৰিজৰ্টখনৰ বহুত বেছি ধুনীয়া হয় ইয়াৰ নাইট ভিউটো চাওকচোন ইমান বেছি ধুনীয়া লাগিছে আৰু ফটোজ মাৰিবলৈও বহুত বেছি ভাল আছিলে আমি ফটোজো বহুত মাৰিলোঁ কিন্তু দেই এওঁ ইমান মৰা নাই দুই এখন মাৰিছে আৰু কিন্তু মই বহুত ফটো মাৰিলোঁ আৰু বিশেষকৈ প্ৰিয়জনৰ লগত এনেকুৱা এখন ধুনীয়া ৰিজৰ্টত বা এনেকুৱা এখন ধুনীয়া ঠাইত আহি খুবেই বেছি ভাল লাগে আপোনালোকৰো নিশ্চয় ভাল লাগে আৰু তাতে টাউনৰ বা নগৰীয়া জনজঁটৰ পৰা দূৰত একদম চিঞৰ বাখৰ গাড়ীৰ কিবা মাত তেনেকুৱা নাই শান্ত একদম সেইটো কাৰণে মোৰ বেছি ভাল লাগিল প্ৰিয় মানুহৰ লগত তেনেকুৱা ঠাইত আহিয়ে মই বেছি ভাল পাওঁ বৰ বেছি হাই হুলস্থুল এনেকুৱা জেগালৈ মই গৈ ইমান এটা বেছি ভাল নাপাওঁ আৰু এয়া আমাৰ হৈ গ'ল আমি যাবলৈ লৈছোঁ বহুত বেছি ভাল লাগিল আজিৰ দিনটো আৰু বিশেষকৈ মই মোৰ মানুহজনক বহুত বেছি থেংক ইউ ক'ব বিচাৰিছোঁ যে মোৰ বিশেষ দিনটোত তেওঁ আৰু বেছি বিশেষ কৰি তুলিলে মইতো ইমান একো আশাৰে কৰা নাছিলোঁ আশা বা এক্সপেক্টেশ্যন বুলি নহয় মানে মোৰ গাটো বেয়া আছিল যে মোৰ ওলাই যাবলৈকে অলপো মন নাছিল তেওঁ কৈ আছিল ক'ত যাবা বুলি কিন্তু মোৰে মন নাছিল কিন্তু ওলাই আহি সঁচাকৈ বহুত বেছি ভাল লাগিলে সৰু সৰু মুহূৰ্তবোৰত যে তেওঁ এনেকৈ মোক সদায় সুখী কৰিবলৈ চেষ্টা কৰে সেইটো কাৰণে নিজকে বহুত বেছি লাকি ফিল কৰোঁ আপোনালোকেও দোৱা কৰিব আমাৰ সম্বন্ধটো যাতে এনেদৰে সদায় ভালকৈ থাকে সদায় যাতে হাঁহি ফূৰ্তিৰে জীৱনটো উপভোগ কৰি যাব পাৰোঁ শেষত মই আজিৰ দিনটো স্মৃতিস্বৰূপে ধৰি ৰখা কেইখনমান ফটোজ দি দিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই থেংক ইউ ফৰ ৱাচিং